মোক টিপুচ লাগিবই একমান অশান্তি কৰি থাকে মানুহটোৱে মই মানুহৰ লগত থাকিব পাৰে নেকি শুবলৈও শান্তি নাই খাবলৈও শান্তি নাই টিপুচ লাগিব মোক পইচা কেইটামান এইকেইটা লৈ আহিছোঁ এইকেইটা কি হয় আৰু লাগে নেকি এনে মই মুঠতে আজি টিপুচ লৈহে আহিম মই আজি যামগৈ মই নাথাকোঁ মই ইয়াত টিপুচ লাগিবই মোক দামী দেখোন না কেনেকৈ ফুলে ন আছে নেকি ভয় নাই ফুল নেখাইছে নেকি কেনে ফুলে নো যি হওক মুঠতে টিপুচ লাগে মোক আজি কাষ্টমাৰ নাহিবই নেকি মোৰ ওচৰলৈ ইনকাম চিনকাম নহ'লে কেনেকৈ চলিম বাৰু তাকো মই চৰকাৰী উকিলো নহয় মই বেচৰকাৰী উকিলহে আজি ৰাতিপুৱাৰ পৰা এটাও কাষ্টমাৰ অহাই নাই বাৰু যে কি নহওক ময়ো আকৌ ঘোচ দি পোৱাহে চাকৰি ABCDখিনি পাহৰি থাকিলোঁ ABCDখিনিকে লিখি থাকোঁ বাপেকে ABCDEFGHIJKL এলৰ পিছত কি আছিলে OMNOPQRST অ মেম নমস্কাৰ নমস্কাৰ বাবক নমস্কাৰ মেম নমস্কাৰ ক'ৰ পৰা আহিছে বাইদেউ আপুনি জকাই চুকৰ পৰা আহিছোঁ জকাই চুকৰ পৰা আহিছে কওকচোন কি সক্ৰান্তত আহিছে বাইদেউ মোক ত্ৰিভুজ এটা লাগিছিলে ত্ৰিভুজ কেইটা লাগে সেই ত্ৰিভুজ কেলে লাগে আপোনাক ত্ৰিভুজ কি অশান্তি পাইছে নেকি মানুহজনৰ লগত মানুহজনে ইমান অশান্তি কৰি থাকে সেইকাৰণে মই ভাবিছোঁ বোলো ত্ৰিভুজ এটা দি পেলাই যাওঁগৈ আৰু বোলো নহয় এনেকৈ ডিভোৰ্চ দিওঁ বুলি ক'লে ঘপককৈ দিব নোৱাৰে নহয় বাইদেউ আপোনাৰ কি অশান্তি হৈছে কওকচোন পাৰিবাৰিক জীৱনত নানা ধৰণৰ অশান্তি হয় আপোনাৰ কি অশান্তি হৈছে যে আপুনি ডিভোৰ্চ ল'ব বিচাৰিছে অশান্তি মানে কি ইমান কষ্ট ইমান অশান্তি হৈছে কেনেকৈ থাকিম বাৰু এজন মানুহৰ লগত মই হাগিবলৈও যাব নোৱাৰোঁ মুতিবলৈও যাব নোৱাৰোঁ শুবলৈও নোৱাৰোঁ খাবলৈও নোৱাৰোঁ শুওঁতেও ইমান অশান্তি কৰি থাকে নোৱাৰোঁ নহয় মই এজন মানুহৰ লগত থাকিবলৈ এতিয়া সেই ডিভোৰ্চ লাগে তাৰমানে এতিয়া আপুনি ডিভোৰ্চ বিচাৰিছে সেইকাৰণে মই যাওঁগৈ বুলি কৈছোঁ মোৰ মুঠতে ডিভোৰ্চ এটা লাগে আৰু আপোনাৰ ল'ৰা ছোৱালী কেইটা আছে বাইদেউ ল'ৰা দুটাহে ল'ৰা দুটা এতিয়া আপোনাৰ ল'ৰা দুটাই থৈ এতিয়া ডিভোৰ্চটো ল'লে ভাল হ'ব জানো এটা তাক দিম এটা মই লৈ যাম সেই ডিভোৰ্চ দিবলৈ হ'লে খৰচটো পৰিব আকৌ দেই খৰচ অকণমান পৰিব কমেও 10,000 মান খৰচ পৰিব মই কমেই লওঁ যেনিবা বেলেগে বেছিকৈ লয় কাৰণ মই সেই বেচৰকাৰী উকিল যে বেলেগে অকণমান বেছিকৈ লয় মই সেই গাঁৱৰ উকিল কাৰণে যেনিবা মই সেই কিবা গাঁৱৰ কাৰণে যেনিবা অকণমান হেৰি কৰোঁ আৰু সস্তাত দিওঁ আৰু এতিয়া আকৌ আপুনি সেই ডিভোৰ্চ বিচাৰিছে এতিয়া সেই ডিভোৰ্চটো আপোনাৰ এতিয়া কেনেকুৱা ধৰণৰ দিব লাগিব এতিয়া মই কেনেকুৱা ধাৰা পেলাব লাগিব এতিয়া ডিভোৰ্চত সেই ধাৰাৰ ওপৰত কথা আপুনি গোটেইখিনি আপুনি বহলাই কওকচোন মই কেই নম্বৰ ধাৰা পৰিব আপুনি গোটেই ডিটেইলছখিনি বুজাই দিয়কচোন তেতিয়া সেই গম পাম কিমান পইচা কমিব বেচিব বাইদেউ অকণমান সেই কমাই দিয়ক আৰু দুটকামান কমাম বাৰু সেই আপুনি এটা প্ৰথম পৰা শেষলৈকে কওকচোন আপোনাৰ মানুহজনৰ পৰা কষ্টকে সেই হাঁহ কুকুৰাকেইটা বিকি পেলাই পইচাকেইটা আনিছোঁ আৰু যদি অলপমান কমাই দিয়ক যদিও নহয়গৈ তেতিয়া মই দমৰা গৰু এটা আছে সেইটোকে বিকি পিনে আপোনাক পইচা দি দিম বাৰু পইচাকেইটা দিয়কচোন চুই চাই লওঁ তাৰপিছতে এই কথা সেইখিনিলে হ'ব গৰুটো বিকিব লাগিব যেন পাইছোঁ এইটো লওকচোন বাইদেউ অকল 500 টকা 500 টকা নহ'বনে এতিয়া 500 টকাতে মই সেই চোৱা ফিজ আকৌ দেই কেছখন এতিয়া এই ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব নহয় বাৰু কেছখন ৰেজিষ্ট্ৰেশ্যন কৰোঁতে হেৰি 500 ল'ব লাগিব মই এতিয়া আপোনাৰ নামটো কওক মই এতিয়া কেছখন মই এতিয়া ৰেজিষ্টাৰটো কৰি লওঁ তাৰপিছত ডিভোৰ্চ
তো দিয়াব লাগিব হয় না বাইদেউ 500 মই চোৱাহে লৈছো দেই আপুনি এই দমৰ আগতো বিকিবগে যত যিমান আছে বিকিব মই এইটো 500 মই চোৱা কামত লৈছো দেই কক আপোনাৰ নামটো কক চামেলি আপোনাৰ সেই হাজবেণ্ডৰ নাম কি হাজবেণ্ড মানে মানুহজনৰ নাম কৈছো মানুহজনৰ নাম চেঙেলি চেঙেলি আপোনালোকৰ দেখোন গণ নক্ষত্ৰ চামেলি চেঙেলি মিলিছে কেনেকে ৰাহিজটো নিমিলা হ'ল বাৰু তাৰমানে কি হয় বাইদেউ কথাটো মই আপোনাক বুজাই দিছো হাগিবলৈ যাওঁ হাগি থৈ আহে লেট্ৰিনটো গোটেই গোন্ধাই থাকে ভাত খাবলৈ ল'ম পানী দিয়ে গোন্ধত ভাত খাব নোৱাৰো শুবলৈ ল'ম যে ঠাণ্ডা দিন কাপোৰটো ল'ব লাগিবই একেখন কাপোৰে লওঁ দিয়ে পানী মই শুব নোৱাৰো মই ঠাণ্ডাত ওলাই থাকিব লাগে এখনহে কাপোৰ কেনেকে মই এজন মানুহৰ লগত থাকিম আপুনি ভাবকচোন সেইকাৰণে মই যাওঁগে মোক ডিভোৰ্চ লাগে বেকেটে দিয়ক সেইটো কথা ইমান অশান্তি কৰে কি খাবলৈও শান্তি নাই খাওঁতেও পানী দিয়ে ইমান গেলা গেলা গোন্ধাই শুবলৈও শান্তি নাই শুওঁতেও গেলা গেলা পানী দিয়ে লেট্ৰিনলৈ যাওঁ তাতো গোটেই গেলা গেলা গোন্ধ মই কেনেকে থাকিম বাৰু কেছটো কিন্তু বহুত ডাঙৰেচোন সেইটো কাৰণে হেৰি হ'ব খৰচ অকণ পৰিব দেই এইটো ডিভোৰ্চত খৰচ অলপ পৰিব দেই কাৰণ এইটো পন্দা কথা আহে ন এইটো কেছটো অলপ ডাঙৰে আপোনাৰ যিটো কেছটো ডিভোৰ্চৰ কেছটো 108 নং ধাৰাত পৰিছে এইটো অলপ খৰচ বহন হ'ব বাইদেউ দেই মই ৰেজিষ্টাৰ কৰি দিম বাৰু ডিভোৰ্চৰ ৰেজিষ্টাৰ কৰি দিম খালি আপোনাৰ খৰচ অলপ পৰিব আপুনি দমৰা দামত যি বিকিবলৈ আছে বিকি পিনে মোক পইচা দিব মই একদম লগালগ ফিনিছ কৰি দিম মই ডিভোৰ্চ দি দিম দেই ডিভোৰ্চ দি দিম বাৰু মই আকৌ লিখি ল'ব লাগিব চেঙেলি চামেলি ডিভোৰ্চ নং 108 এইটো ৰেজিষ্ট্ৰেশ্যন কৰি দিছো এইখিনিত মই চহী মাৰি দিছো দেই আপোনাৰ কেছ ৰেজিষ্টাৰ কৰি দিছো দেই ডিভোৰ্চৰ কেছ ৰেজিষ্টাৰ কৰি দিছো এতিয়া মই 500 টকা এটা ফিজ লৈছো এইখন লিখিবলৈ মানে আপোনাৰ ধাৰা নং লিখিবলৈ বহুত কষ্ট হয় তাৰমানে এইবোৰ আমি পঢ়ি বহুত পইচা খৰচ কৰিছোতো এই কিতাপখন পঢ়ি এইটো কাৰণে মানে কষ্ট হয় আমাৰ মানে বহুত কষ্ট হয় এইখন কেছখন ৰেজিষ্টাৰ কৰিছো ডিভোৰ্চৰ আৰু আপোনাৰ মানে চামেলি চেঙেলি কেছখন মানে ডিভোৰ্চৰ কেছখন আপোনাৰ 108 ধাৰাত পৰিছে হে এতিয়া আপোনাৰ কেছ ৰেজিষ্টাৰ আপুনি খালি এটা কাম কৰিব লাগিব মানুহজনক চহী কৰিব জানে নাই এনেকে কোনে আমাৰ মানুহজনৰ চেঙেলিয়ে চহী এনেকে মাৰিব জানে নে নাজানে সুধিব লাগিব লৈ আহিম নেকি মই আহিলেতো ভালেই হৈছে যদি নাহে তেতিয়া আপুনি হেৰি কৰিব ঘৰত আপোনালোকৰ সেই গেছ আছে নে চৌত জুই জ্বলাই তেতিয়া মই আপোনাক হেৰি এখন দি পঠাইছো মই মানে সেইখন কাগজ এখন দি পঠাইছো আপোনাৰ সেই যোনখন ডিভোৰ্চৰ কাগজখন ইয়াত আপোনালোকৰ দুজনৰ চাইন লাগিব দেই এইটো চামেলি আপোনাৰ নামটো চামেলি নহয় এইটো চামেলি এইখিত আপোনাৰ চাইন লাগিব এইখিত চেঙেলি চাইন লাগিব যদিও চাইন মাৰিব নাজানে যদি আহিবলৈ মন নকয় তেতিয়া আপুনি ওলাই চাইখিনি ল'ব এনেকে চৌটো ৰাতি শুওঁতে চৌটোত আঙুলিটো লগাই ইয়াত টিপছ চহীটা মাৰিলে আপোনাৰ ডিভোৰ্চ ফাইল ৰেজিষ্টাৰ হৈ যাব আপোনাৰ ডিভোৰ্চ হৈ যাব দেই খালি আপোনাৰ এখন লওক এখন নেহেৰাব এইখনতে মই ৰেজিষ্ট্ৰেশ্যন কৰি দিছো 108 নং ধাৰাত পইচা আপোনালোকৰ ডিভোৰ্চ কেছটো এতিয়া এখন লৈ যাওক আপুনি মানুহজনে পাই যেতিয়া হেৰি কৰিব এখন ফিংগাৰটো মাৰিব তেতিয়া আপুনি দমৰা দামৰ যত যি আপোনাক কমাই মেলি মই 5000 টকাত ধৰি দিছো আপোনাৰ 5000 টকাত ডিভোৰ্চটো খতম কৰি দিম দেই 10000 বেলেগৰ পৰা 10000 ল আপোনাৰ পৰা 5000 লৈছো দেই আপুনি যাওক এতিয়া ধন্যবাদ যাওঁ দেই যাওক দেই সোনকালে কৰিব দেই